মই দিব্যজ্যোতি চেতিয়া মই আপোনালোকক সকলোকে আমাৰ এনডি আছাম চেনেললৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকক এনেকুৱা 5টা তথ্যৰ বিষয়ে ক'ম যিকেইটা আপোনালোকে হয়তো নাজানে নাম্বাৰ 1 আপোনালোকে জানেনে আই লাভ ইউ আৰু আই লাইক ইউৰ মাজত পাৰ্থক্য এবাৰ এজন ব্যক্তিয়ে বুদ্ধদেৱক সুধিছিল আই লাভ ইউ আৰু আই লাইক ইউৰ মাজত পাৰ্থক্য কি প্ৰশ্নটোৰ উত্তৰত বুদ্ধদেৱে ইমান সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিছিল বুদ্ধদেৱে আই লাভ ইউ আৰু আই লাইক ইউৰ মাজৰ পাৰ্থক্য প্ৰদান কৰিবলৈ এপাহ ফুলৰ উদাহৰণ হিচাপে লৈছিল যদি এপাহ ফুলক আই লাইক ইউ বুলি কোৱা বা ভাবা তেতিয়া তুমি ফুলপাহ ছিঙি ঘৰলৈ লৈ যাবা তাকে নকৰি যদি তুমি ফুলপাহক আই লাভ ইউ বুলি কোৱা বা ফুলপাহ ভাল পোৱা তেতিয়া তুমি ফুলপাহ কেতিয়াও নিছিঙিবা সদায় তাত সাৰ পানী দি ফুলপাহ ডাঙৰ হোৱাত সহায় কৰিবা এনেদৰে বুদ্ধদেৱে আই লাভ ইউ আৰু আই লাইক ইউৰ মাজত পাৰ্থক্যটো সুন্দৰভাৱে ব্যক্তিজনক বুজাই দিছিল নাম্বাৰ 2 আমি এতিয়া এই ফটোখন চাওক আমি ক'বলৈ গৈ আছোঁ ডুবাইৰ কথা এই ফটোখন হৈছে 1990 চনৰ ডুবাই আৰু এই এতিয়া দ্বিতীয় ফটোখন চাওক এইখন হৈছে 2002 চনৰ ডুবাই এই ফটো দুখন দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে ডুবাই এই 12 বছৰত ক'ৰ পৰা ক'লৈ অগ্ৰগতি লাভ কৰিছে ইয়াৰ প্ৰধান কাৰণটো কি জানেনে ইয়াৰ প্ৰধান কাৰণ হৈছে তেল ইয়াত তেলৰ বাবে ডুবাই বৰ্তমান এই অৱস্থাত উপনীত হৈছে আমি এতিয়া 3 নম্বৰ বিষয়টো পাইছোঁহি মই আপোনালোকক আজি ক'বলৈ গৈছোঁ যে আটাইতকৈ স্বাস্থ্যসন্মত অভ্যাসটো কি আটাইতকৈ স্বাস্থ্যসন্মত অভ্যাসটো হৈছে দৌৰা আপুনি যদি সদায় এদিনত 1 ঘণ্টাকৈ দৌৰে তেতিয়া আপোনাৰ লাইফ টাইমৰ 3 ঘণ্টা সময় এড হ'ব আপুনি নিচাজাতীয় দ্ৰব্য আহৰণ কৰে নেকি যদি আপুনি নিচাজাতীয় দ্ৰব্য আহৰণ কৰে তেন্তে এইটো চাওক এডাল লাঠি এই লাঠিডাল যদি আপুনি খাই আপোনাৰ এডালত খালে আপোনাৰ জীৱনৰ 11 মিনিটকৈ কমি আহিব বলক আমি এতিয়া 4 নম্বৰটো আৰম্ভ কৰোঁ 4 নম্বৰ আপোনালোকে কেতিয়াবা দুখ সুখ পায় নেকি কেতিয়াবা হয়তো আপোনালোকে সকলোৱে দুখ পায় আমাৰ শৰীৰৰ প্ৰত্যেকটো অংশতে দুখ পালে আকৌ পুনৰ ক্ষতিপূৰণ হয় আকৌ পুনৰ সকলো অংশ ঠিক হৈ আহে কিন্তু এটা শৰীৰৰ এটা অংশ আছে যিটো আপোনালোকৰ কেতিয়াবা যদি ভাগি যায় দুখ পায় কিবা ক্ষতি হয় কেতিয়াও ঘূৰি নাহে আমি উদাহৰণস্বৰূপে লওক আপোনাৰ চুলি আপুনি কাটিব পাৰে চুলি কাটিলে পুনৰ আকৌ গজি আহে বা হাত কাটিলে আকৌ সেই ছাল অংশ হৈ আহে কিন্তু শৰীৰৰ এটা অংশ আছে যিটো আপোনালোকৰ যদি কাটি যায় বা ভাগি যায় সেইটো কেতিয়াও ঘূৰি নাহে সেই বস্তুটো হৈছে দাঁত আপোনালোকৰ যদি দাঁত ভাগে কেতিয়াও ঘূৰি নাহে দাঁত কেতিয়াও ঠিক কৰিব নোৱাৰে দাঁত ভাগিয়ে যাব আমাৰ একেবাৰে শেষ আৰু 5 নম্বৰ টপিকটো হৈছে এৰোপ্লেনৰ ৰং বগা কিয় আজি 5 নম্বৰ টপিকটোত সেইটো কথা ক'ম বিজ্ঞানসন্মতভাৱে দেখা যায় যে হোৱাইট কালাৰটোৱে কেতিয়াও ছানলাইটৰ ৰংটো এবজৰ্ব নকৰে সেইটো বাবে এৰোপ্লেনৰ ৰং সদায় বগা কৰা হয় যাতে এৰোপ্লেনখন অত্যাধিক গধুৰ হৈ নপৰে বা তাপমাত্ৰাটো এৰোপ্লেনত বৃদ্ধি হৈ নাযায় দ্বিতীয় কাৰণটো হৈছে এৰোপ্লেনৰ ৰং বগা হোৱা বগা ৰঙত যদি কেনেবাকৈ ঘাঁ লাগে কিবা ফুটা ওলাই অত্যন্ত সহজভাৱে দেখিবলৈ পোৱা যাব কিন্তু এৰোপ্লেনখন গৈ থাকোঁতে কিবা দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে সেইবাবে প্ৰথমতে চাই ল'বৰ বাবে বা কিবা ক্ৰেছ এৰোপ্লেনখন ক্ৰেছ হ'লে জানিবৰ বাবে বা অতি সোনকালে সহজে দেখাৰ বাবে এৰোপ্লেনৰ ৰং বগা কৰা হয় এৰোপ্লেনৰ ৰং বগা হোৱাৰ তৃতীয় কাৰণটো হৈছে যে বগা ৰংটো আন ৰংসমূহতকৈ অত্যন্ত পাতল হ'ল সম্পূৰ্ণ এৰোপ্লেনখন ৰং কৰাৰ পিছত এৰোপ্লেনখনৰ মুঠ ৰঙৰ ওজন পৰিমাণ হয় 25 কেজি বা 25 কেজিৰ পৰা 50 কেজিৰ ভিতৰত কিন্তু যদি বগা ৰঙৰ বাহিৰে অন্য ৰং ব্যৱহাৰ কৰা হয় এৰোপ্লেনখন 250 কেজিৰ পৰা 300 কেজি হৈ যাব কিন্তু এৰোপ্লেনখন যিহেতু উৰুৱাই আকাশত চলে সেইবাবে ওজনৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত আৱশ্যকীয় সেইটোভাৱে এৰোপ্লেনৰ ৰং সদায় বগা ৰখা হয় বৰ্তমান আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব একেবাৰে শেষত বেল আইকনটো দবাবলৈ নাপাহৰিব